স্কুটাৰ ডিলাৰ অকিনাৱা ইলেক্ট্ৰিক স্কুটাৰ ডিলাৰ হয় তো আমি আছিলোঁৱে জাষ্ট অলৰেডি আগতে গ্ৰাহক গৈছে কাষ্টমাৰ আছিলে এই নমাটি তেওঁ চাই মেলি গৈছে তো গাড়ী আমি সেই গাড়ী চলাই চোৱাৰ কাৰণে বোকালৰ কাৰণে আমাৰ কৰ্মচাৰীখিনি চাফা কৰি জাষ্ট থাকোঁতে মই বাহিৰতে আছোঁ এনেকৈ ধপকৈ চাউণ্ড এটা হ'ল মানে স্পাৰ্ক কৰিলে আৰু স্পাৰ্ক ইয়াত 27খন স্কুটি আছিলে 27 ধপ কৰি জুই লোৱাৰ লগে লগে মই ফায়াৰ এক্সটিংগুইচাৰ আছে আমাৰ ফায়াৰ এক্সটিংগুইচাৰটো উলিয়াই মই তাক লগে লগে এটা অন কৰি সেইখিনি চালোঁ এখনমান নুমালে আৰু তাৰপিছত 1 লাখকৈ হ'লেও 27 লাখ টকাটো সেইটোৱেই আৰু বাকী আধা ঘণ্টামান পিছত আহি পাইছেহি গতিকে জিলাখনৰ নামটো কি আছিলে Nmr Motors মানুহ আমি 3জন কৰ্মচাৰী আছিলে মই আছিলোঁ গতিকে মানুহখিনিতো চব থিয় হৈ চাই আছোঁ চব বাহিৰলৈ উলিয়াই দিয়া হ'ল আৰু সেয়া ওলাই যি মানুহখিনি চাৰিওপিনে দৰ্জা আছেতো এক্সিট চব চাৰিওপিনে আছে চব